চবে বাৰাতৰ আগত কৰিবলগীয়া 6টা বিশেষ কাম কি চাওঁ আহকচোন এই 6টা কাম। 1 নম্বৰ, শাওন মাহৰ 14 তাৰিখৰ আসৰ নামাজৰ পাছত আৰু মাগৰিবৰ আগত আমি 40 বাৰ লা হাওলা ৱালা কুৱাতা পঢ়িলে 40 বছৰৰ গুনাহ মাফ হয়। আৰু 2 নম্বৰটো হৈছে মাগৰিবৰ নামাজৰ পাছত যদি হাতখিলা বগৰী পাত আমি গৰম পানীত উতলাই গা ধুওঁ, সেই পানীৰে যদি আমি গা ধুওঁ তেনেহ'লে আপোনাৰ ওপৰত যদি কোনোবাই যাদু কৰিছে বা আপোনাৰ ওপৰত যদি কিবা বেয়া শক্তিৰ প্ৰভাৱ আছে তেনেহ'লে সেই ক্ষমতা কাট খাব। আৰু সেইকাৰণে আমি মাগৰিবৰ পাছত আমি গোসল কৰা হয় চবে বৰাতত, আৰু সেইটো এটা ডাঙৰ লাভ হয় বুলি কোৱা হয়। 3 নম্বৰ হৈছে মাগৰিবৰ নামাজৰ পাছত সূৰা ইয়াছিন পঢ়িলে ঘৰত বহুত বৰকত বাঢ়ে। সেইকাৰণে মাগৰিবৰ নামাজৰ পাছত যিমান পাৰি চবে বৰাতৰ ৰাতি সূৰা ইয়াছিন পঢ়িব লাগে। আৰু আমাৰ যিমান গুনাহ থাকে আল্লাহে গুনাহখিনি মাফ কৰে। ইয়াৰ পাছত 4 নম্বৰ হৈছে ফজৰৰ নামাজৰ পাছত আমি কবৰস্থানত গৈ যদি মুৰ্দাসকলে কাৰণে দোৱা কৰোঁ তেনেহ'লে তাত বহুত স্বভাৱ, আৰু এইটো একেবাৰে কৰিবলগীয়া কাম। 5 নম্বৰ হৈছে ৰাতি আমি তাহাজ্জুদ নামাজ পঢ়িব লাগে আৰু আল্লাহৰ ওচৰত আমাৰ যিখিনি প্ৰয়োজন সেইখিনি ক'ব লাগে আৰু আল্লাহক কান্দি কান্দি দোৱা কৰিব লাগে। নিশ্চয় আল্লাহে আমাৰ দোৱাসমূহ কবুল আৰু মঞ্জুৰ কৰিব এই বিশেষ ৰাতিটোত। 6 নম্বৰ হৈছে ৰাতি আমি যিমান পাৰোঁ নফল নামাজ পঢ়িব লাগে, কিয়নো আল্লাহে এই ৰাতিটোত আমি আল্লাহৰ পৰা যিমান আমি আল্লাহৰ পৰা বিচাৰিম আল্লাহে আমাক সিমানখিনি দিয়াত সহায় কৰিব। সেইকাৰণে যিমান পাৰোঁ আল্লাহৰ ওচৰত নফল নামাজ পঢ়িব লাগে আৰু যিখিনি আমাৰ প্ৰয়োজন আল্লাহৰ ওচৰত খুজিব লাগে। এই ৰাতিটো এটা বহুত বিশেষ ৰাতি, আৰু য'ত আমি নোপোৱাখিনি আল্লাহে কয় যে তোমালোকৰ যি প্ৰয়োজন সেইখিনি তোমালোকে মোৰ পৰা বিচৰা। আৰু সেইকাৰণে এই বিশেষ ৰাতিটো সকলোৰ কাৰণে বিশেষ হওক তাৰে কামনাৰে। আসসালামু আলাইকুম ৱৰাহমাতুল্লাহি ৱবাৰাকাতুহু।